মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৫ নম্বৰ ১২ প্ৰাচীন নগৰীয়া সভ্যতা নামৰ পাঠটিৰ যিখিনি কথা আমি আলোচনা কৰিলোঁ সেইখিনি নিশ্চয় তোমালোকৰ বোধগম্য হৈছে। আজি আমি সেই পাঠটিৰে বাকী ৰোৱা বিষয়সমূহ আলোচনা কৰিম। তোমালোক সকলোৱে সমাজ বিজ্ঞান কিতাপখনৰ পৃষ্ঠা নম্বৰ ১০০ উলিয়াই লোৱা আৰু কথাবোৰ মন দি শুনিবা। ধৰ্মীয় বিশ্বাস। কিতাপত থকা ছবিকেইখনলৈ ভালদৰে মন কৰাচোন। এই ছবিকেইখনে সেই সময়ৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰিবা। প্ৰথম চিত্ৰখনত শিলত খোদিত ছবিত এজন ব্যক্তিৰ মূৰত ষাঁড় গৰুৰ শিং আৰু ইয়াৰ চাৰিওফালে জীৱ-জন্তু থকা দেখা গৈছে। এই ব্যক্তিজন হয়তো সেই সময়ৰ মানুহৰ বাবে ভগৱান স্বৰূপ আছিল। তাৰ পাছৰ ছবিখনত আহঁত গছ আৰু সাপৰ ছবি। এই ছবিখনৰ দ্বাৰা হৰপ্পাৰ মানুহবিলাকে ধৰিত্ৰী দেৱীৰ লগতে গছ আৰু সাপকো পূজা কৰিছিল যেন অনুমান হয়। আৰু তৃতীয় ছবিখনত সম্ভৱতঃ মাতৃদেৱীক পূজা কৰাকে সূচাইছে। মন কৰিবলগীয়া যে সিন্ধু উপত্যকাৰ সভ্যতাৰ ধ্বংসাৱশেষৰ মাজত এতিয়ালৈ কোনো মন্দিৰৰ অস্তিত্ব দেখা পোৱা নাই। হৰপ্পা সংস্কৃতিৰ সৰহভাগ মানুহে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সেই সময়ত কৃষকসকলে ঘেঁহু, বাৰ্লি, মটৰমাহ আদিৰ উপৰি সৰিয়হ, কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সংস্কৃতিৰ মানুহেই পোনপ্ৰথমে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়। সেই সময়ত বহুতে আকৌ পশুপালন কৰিও পেট প্ৰবৰ্তাইছিল। গৰু, ম'হ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল। কুকুৰ আৰু মেকুৰীও পুহিছিল। তদুপৰি বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। ঘোঁৰাৰ ব্যৱহাৰ কম আছিল। হাতী, বলদ, গঁড় আদি প্ৰাণীক হৰপ্পা সভ্যতাৰ মানুহে প্ৰাধান্য দিছিল। তদুপৰি বহু লোকে ঘৰ সাজি, ইটা আদি তৈয়াৰ কৰি, বাচন-বৰ্তন প্ৰস্তুত কৰি, আ-অলংকাৰ আদি গঢ়ি আৰু কাপোৰ বৈও জীৱিকা নিৰ্বাহ কৰিছিল। অৰ্থাৎ সেই সময়ত কৃষক আৰু পশুপালকৰ উপৰিও কুমাৰ, কাৰিকৰ, বণিক, বাঢ়ৈ, শিপিনী আদি শ্ৰেণীৰ লোকো আছিল। বেপাৰ-বাণিজ্য। হৰপ্পাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল। ধাতুৰ উপৰি কাপোৰ, পাত্ৰ, মাটিৰ পুতলা, মণি আৰু খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিল। হৰপ্পা সভ্যতাত ব্যৱহৃত মোহৰ মণি আদি মেচ'পটেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ-বাণিজ্যত নাওৱেই প্ৰাধান্য পাইছিল। এতিয়া আমি আমদানি আৰু ৰপ্তানিৰ বিষয়ে অলপ জানি থওঁ আহা। আমদানি হ'ল সা-সামগ্ৰী যেতিয়া আমি আন দেশৰ পৰা নিজ দেশলৈ আনো। আৰু ৰপ্তানি হৈছে সা-সামগ্ৰী বিক্ৰীৰ নিমিত্তে অন্য দেশলৈ পঠোৱা কাৰ্য। শিল্পকলা। তোমালোকে নিশ্চয় জানা, প্ৰত্নতাত্ত্বিক খননৰ ফলত মহেঞ্জোদাৰোত ব্যৱহৃত বহু কাৰুকাৰ্য খচিত সামগ্ৰী আৱিষ্কাৰ হৈছে। এই উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ পৰা অনুমান কৰা হৈছে যে হৰপ্পাৰ শিল্পকলা বহুত আগবঢ়া আছিল। উদ্ধাৰ হোৱা বিভিন্ন আকাৰ আকৃতিৰে গঢ়া পাত্ৰসমূহ বৰ আকৰ্ষণীয়। ভিন ভিন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৰামাটিৰ বাচন-বৰ্তন, আ-অলংকাৰ, পুতলা আদিও তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। কিন্তু সিন্ধু উপত্যকাৰ সভ্যতাত লো ব্যৱহাৰ কৰাৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পৰিৱৰ্তে এই সভ্যতাত ব্ৰঞ্জহে বহুলভাৱে ব্যৱহাৰ হোৱা দেখা যায়। হৰপ্পা সংস্কৃতিৰ নগৰসমূহত তাঁত শিল্পৰো প্ৰচলন আছিল বুলি ধাৰণা কৰা হৈছে। শিপিনীসকলে কপাহৰ উপৰি ঊলৰ কাপোৰো বৈছিল। নাও সজা, মোহৰ তৈয়াৰ কৰা, অলংকাৰ গঢ়া আদি কাৰ্যসমূহেই মুখ্য শিল্প আছিল। সিন্ধু উপত্যকাত ২,০০০তকৈও অধিক শিল আৰু মাটিৰ মোহৰ পোৱা গৈছে। এইবোৰ চাৰিচুকীয়া, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। মোহৰবিলাকত বিভিন্ন চিহ্ন খোদিত কৰা আছে। সেই চিহ্নবোৰে সেই সময়ৰ মানুহৰ বেহা-বেপাৰ আৰু ধৰ্মীয় বিশ্বাস আদিৰ ইংগিত দিয়ে। সিন্ধু উপত্যকাৰ সভ্যতাৰ আন এক উল্লেখযোগ্য অৱদান হ'ল লিপিৰ ব্যৱহাৰ। শিলত, মাটিৰ পাত্ৰত আৰু মোহৰবোৰত এই লিপিবোৰ পোৱা গৈছে। কিন্তু আজিকোপতি এই লিপিবোৰৰ পাঠোদ্ধাৰ হোৱা নাই। সিন্ধু সভ্যতা আৰু সমসাময়িক সভ্যতাসমূহ। হৰপ্পাৰ চিলমোহৰ কিছুমান চুমেৰু অঞ্চলত আৱিষ্কাৰ হৈছে। এইবোৰৰ পৰা প্ৰত্নতত্ত্ববিদসকলে অনুমান কৰে যে সিন্ধু সভ্যতাৰ বহুখিনি নিদৰ্শন চুমেৰীয় সভ্যতাৰ নিদৰ্শনৰ লগত সাদৃশ্য আছে। চুমেৰীয় আৰু মেচ'পটেমীয় সভ্যতায়ো হৰপ্পা সংস্কৃতিৰ দৰে যোগাযোগ ব্যৱস্থাৰ বাবে চিহ্ন ব্যৱহাৰ কৰিছিল। তদুপৰি
হৰপ্পা সংস্কৃতিৰ দৰে আন দুই সভ্যতায়ো ধৰিত্ৰী দেৱীৰ পূজা কৰাৰ লগতে ঘৰ দুৱাৰসমূহো ইটাৰে গঢ়ি লৈছিল। তাম আৰু ব্ৰঞ্জ ধাতুৰ দ্বাৰা তৈয়াৰী বস্তু ব্যৱহাৰ কৰিছিল। বেপাৰ বাণিজ্যৰ জৰিয়তে হৰপ্পা সংস্কৃতিৰ লগত চুমেৰীয় আৰু মেচপটেমিয়া সভ্যতাৰ সঘন যোগাযোগ হৈছিল। সেয়েহে কোৱা হয় যে এই তিনিওটা সভ্যতা সমসাময়িক আছিল। ৫,০০০ বছৰ আগৰ এই উন্নত নগৰীয়া সভ্যতা প্ৰায় ১,০০০ মান বছৰ তিষ্ঠি আছিল। ইয়াৰ পাছত এই সভ্যতাৰ পতন হয়। এইখিনিতে তোমালোকে জানি থোৱা ভাল যে এই সভ্যতাৰ পতন হোৱাৰ কাৰণ বিভিন্ন বিশেষজ্ঞই বিভিন্ন মত পোষণ কৰিছে। কিছুৰ মতে জলবায়ুৰ তাৰতম্যৰ বাবে নদীৰ পানী শুকাই গৈছিল আৰু বাসিন্দাসকল সেই ঠাইৰ পৰা আন ঠাইলৈ গুচি যাব লগা হৈছিল। আন এচাম বিশেষজ্ঞৰ মতে হঠাৎ হোৱা প্ৰবল বানপানীৰ ফলত নগৰ দুখন জাহ গৈছিল। এতিয়াও এই সভ্যতাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে। ভৱিষ্যতলৈ আমি আৰু নতুন তথ্য হয়তো লাভ কৰিম। এতিয়া তোমালোকলৈ মই গৃহকৰ্মৰ বাবে কেইটামান প্ৰশ্ন দিছোঁ। পৰিপাটিকৈ সমাজ বিজ্ঞান বহীত লিখিবা। প্ৰশ্ন নম্বৰ ১, হৰপ্পা সংস্কৃতিৰ সৰহভাগ মানুহৰ জীৱিকা কি আছিল? সেই সময়ৰ দুবিধ শস্যৰ নাম উল্লেখ কৰা। প্ৰশ্ন নম্বৰ ২, সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে? পাঠটি আলমত লিখা। ৩ নম্বৰ প্ৰশ্ন, শুদ্ধ বাক্যত শুদ্ধ চিন দিয়া। ক, সিন্ধু উপত্যকাৰ সভ্যতাৰ ধ্বংসাৱশেষৰ মাজত এতিয়ালৈ কোনো মন্দিৰৰ অস্তিত্ব দেখা পোৱা নাই। খ, সিন্ধু উপত্যকাত সভ্যতাত লো ব্যৱহাৰ কৰাৰ নিদৰ্শন পোৱা যায়। গ, কপাহ খেতি হৰপ্পা সংস্কৃতিৰ মানুহেই পোনপ্ৰথমে কৰিছিল বুলি ধাৰণা কৰা হয়। প্ৰশ্ন নম্বৰ ৪, হৰপ্পা সংস্কৃতিৰ শিল্পকলাৰ ওপৰত ৪ বা ৫ শাৰীৰ এটি চমুটোকা লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটি ইমানতে অন্ত পৰিল। অহাবাৰ পুনৰ আন এটি নতুন পাঠ আমি আলোচনা কৰিম। ধন্যবাদ।